हेलो गाइस এয়া দেখিছানে লোকেল মুৰ্গী মাংস মই এতিয়া বনাম আজি দেওবাৰ ঘৰতে সকলোখিনি আছে আৰু আলহী আহিব সেই গতিকে আজি লোকেল মুৰ্গী মাংস আনিলে মই জলদি বনাইছো আৰু কাৰণ সময়ও হ'ল মানে ভুকৰ সময় হ'ল 12:30 হ'ল আৰু মায়ে আগতীয়াকে ভাত দালি ভাজি বনালে মই চাটনি বনালো এয়া মাংস হলি আলহী আহিব আলহী কোৰা আলহী কি কথা সকলোখিনি জনাই থাকিম তোমালোকে শেষলৈকে ভিডিঅটো চাবা বুলি আশা কৰিলো ঠিক আছে এয়া আলহী আহিলে আৰু চাহ খোৱা মই নেদেখুৱালো বাৰু কাৰণ কামত ব্যস্ত হৈ আছিলো যে ডাইৰেক্ট ভাত খোৱাই ভিডিঅ'কে মই কৰি দিলো এয়া মাজৰটো দেখিছানে এয়া ভাইটি আৰু হিফালে ৰুলিং শাৰ্ট পিন্ধাজন হৈছে ভাইটি লগৰ হয় সৰু ভাইটি আৰু হিফালে এজন হৈছে ভাইটি ডাঙৰ ভাইটিৰ সখী আৰু এয়া হৈছে বুৱাৰী আৰু ইয়া দেখিছানে বুৱাৰীয়ে ভাত পানী খাই বৈ লৈ আজৰি হ'ল সেইকাৰণে ইয়া সৰু ভাইটিয়ে টিচাৰ্ছ ডেত পোৱা পেনখিনি চাই আছে নিৰ্বাচন কৰি আছে কোনটো ভাল কোনটো বেয়া আৰু ইয়া দেখিছানে সৰু ভাইটি দুইটাই হাঁহিছে মই ভিডিঅ' কৰা দেখি আৰু ইফালে মা ভাগৰ লাগি গৈছে কাম কৰি বহি দিছে আৰু ইফালে সখী দেউতাকক সেৱা জনাইছে বুৱাৰীয়েকে আৰু মই আঁতৰৰ পৰাই ভিডিঅ' কৰিছোঁ মোৰো ভাগৰ লাগিছে বহি আছোঁ আৰু ইয়াত দেখিছেনে ভাইটিকো গিফ্ট দিছে আৰু লগতে মোকো দিছিল বাৰু দেখাই আছোঁ বাৰু এইযোৰ হৈছে মাৰ কাৰণে মেখেলা চাদৰ আৰু এইটো কুৰ্তি মোৰ কাৰণে আৰু এখন গামোচা লগতে এইফালে ৰুল পৰা চাৰ্টটো পাপাৰ আৰু এইটো ব্লেক কালাৰ যে ৰুল পৰা আছে